তোমাৰ বাবে লিখিছিলোঁ সেই মৰমেৰে ভৰা চিঠিখন। নাজানো কিয় আছিল তোমাৰ বাবে মোৰ ইমান ভাল পোৱা। আজিও মনত পৰে সেই গধূলিৰ কথা। হাতত কলমটো লৈ থৰ হৈ ভাবি পৰিছিলোঁ তোমাৰ কথা। বুজাব নোৱাৰি সেই উন্মাদ অনুভৱ। সেই উকা কাগজখন শব্দৰে ফুল তুলিবলৈ বহু কষ্ট হৈছিল জানা। বহুবাৰ বন্ধুৰো সহায় লৈছিলোঁ চিঠিখন গুচি দিবলৈ তোমাৰ হাতত। ভয় লাগিছিল কিজানি তুমি অভিমান কৰা। মোৰ মন গৈছিল স্নিগ্ধ জোনাকৰ তলত বহি মনৰ কথা পাতিবলৈ তোমাৰ লগত। বহুবাৰ ভাবিলোঁ তোমাৰ হাতত চিঠিখন গুজি দিম, কিন্তু নোৱাৰিলোঁ। আজিও পৰি থাকিল মোৰ টেবুলৰ এচুকত প্ৰেমৰ দস্তাবেজ হৈ জীৱনৰ সেই প্ৰথম চিঠিখনৰ অনুভৱবোৰ।